Hello friends, welcome to my YouTube channel. মই আজি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছো। খবৰটো হৈছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে জুলাই মাহত 22,765টা পদৰ বিজ্ঞাপন ওলাব। এই বিজ্ঞাপনৰ ভিতৰত কি বিভাগ থাকিব হেতু উল্লেখ কৰিছে। এই বিজ্ঞাপনৰ ভিতৰত আপোনাৰ থাকিব কৃষি বিভাগত থাকিব গ্ৰেড 3 পদ আৰু শিক্ষা বিভাগত ওলাব কমেও 10,000 পোষ্ট আৰু স্বাস্থ্য বিভাগত ওলাব আৰু বিদ্যুৎ বিভাগত অৰ্থাৎ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টত ওলাব। মুঠতে আপোনালোকৰ 22,000ৰ ওপৰত খালী পদৰ এটা বিজ্ঞাপন ওলাব। গতিকে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। জুলাই মাহত আৰু এটা আমি এডভাৰটাইজ ওলাব খুজিছোঁ য'ত 22,776টা পোষ্ট থাকিব। তাৰমানে অভাৰলেপিং ৱেটিং লিষ্ট যিটো আপোনালোকে মাজে মাজে কৈ থাকে যে 1 লাখ নহ'ব, চৰকাৰৰ পুঁজি নাই কাৰণে 1 লাখ দিয়া নাই, এই গোটেই সম্ভাৱনা নাকচ কৰি কোনোবা যদি মাজত চাকৰি পাই চাকৰি এৰিও গৈছে সেই গোটেইবিলাক কাভাৰ কৰি আমি 22,765টা পদৰ এডিশ্যনেল আমি এডভাৰটাইজমেণ্ট উলিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ বিভাগ কেইটা হ'ব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানীত 2,500 পোষ্ট যিটো নতুন বিজ্ঞাপন ওলাব জুলাই মাহৰ শেষ সপ্তাহত। কৃষি বিভাগত যিটো আমাৰ এটা পোষ্ট আছে